আৱাজটো ক'ৰ পৰা আহিছে আই? মিঠু কেঁচা ক'ত আছে আই? বইলাৰ পুতা গাত মই তলত, মই গুৰ মাজত সোমাই আছো। মোক বাচো। মেক চকলাই, ই আমাৰ পুৰণা কাঁচা লেট্ৰিনটোৰ টেংকিটোত সোমাই আছে বোধহয়। ভাই হয়, তাতে কিবা এটা লটপট কৰি আছে টেংকিটোৰ ভিতৰে। বাচনা বইনের পুতাক লেট্ৰিনৰ টেংকিতে লুকাবা জাগা পালি। সেইগিলা বকি থকা কাম নাই। মোক জলদি উঠো, মই গন্ধত মাৰা যাম নহলি। বলৰ কামত মই টেপলা চেপলা ফুলি ধৰিছি। লকৰা মইনা, তোক এতিয়া আমি বাচাবা লাগে বেটা। পুৱা তই কি কৈছিলি মোক? তোৰ মই গু খাবা লাগে, গুৰ ফটা ল'বা লাগে, লৈ পেলাই পাগলাক জাপ দিবা লাগে। হা এতিয়া বেটা কেনাই মজা, নিজে সোমাই আছা না লেট্ৰিনৰ টেংকিৰ গুৰ ভিতৰত। তোকে ভাই মোক মাফ কৰি দিয়, মোক উঠো নহলে গুৰ বাচনাত মই মাৰা যামে ভাই। মই পুৱা ভুলতে কৈ গৈছি দে, মোক মাফ কৰি দিয়। মাফ কৰি দি বেটা। আৰু শুন, পুৱা যে আমি এইগিলা মোৰ আলোচনা কৰি আছিলো, তোক খুন্দাক লাগিয়ে কৰিছিলো। এইগিলা আমাৰ প্লেন আছিল। আমি জানো সেইখন যে বল্লৰ বাহা, তই যে চুৰ কৰিব আহিবি সেইটো কথা মোৰ ভালকে জানা আছিল। সেইকাৰণে মই এইটো প্লেন কৰিছিলো, গম পালি এতিয়া? চলিয়াত কি হৈছে? মিটু কটাই পালি নে তাক?